স্যার শেহতীয়াভাৱে ছ'চিয়েল মিডিয়াত অখিল গগৈৰ এগেইনষ্টে চাহ জনগোষ্ঠীৰ যিসকল লোক আছে তেখেতসকলে হেছটেগ এণ্টি আছামিজ অখিল বুলি এটা প্ৰটেষ্ট এটা হৈছে। অখিল গগৈৰ কথা মই ক'ব নাযাওঁ। পৰহি দিনাখন মোৰ কোনোবাই মোক ক'লে বোলে তই দাদা সাৰে আছে নেকি? বোলে সাৰে আছো। বোলে এটা পঠাই দিছো আপুনি চাওক, বহুত হাঁহিব পাব। তাতে এটা মই দেখিলো অখিল গগৈ ফেচবুকত তেওঁ লাইভ কৰিছে আৰু যোনে তেওঁৰ এগেইনষ্টত লিখে নাম ধৰি তাক গালি পাৰি আছে। একদম মই নিশ্চিত যে অখিল গগৈৰ কিবা এটা হৈছে, কিন্তু কি হৈছে মই কোৱাটো উচিত নহয়। এইটো আপোনালোকে নিজে নিজে আন্দাজ কৰক। এই অমুক তই অমুক কৈছ, যি ধৰণে তেওঁ কৰি আছিলে মই গোটেই ৰাতি হাঁহিছো। গতিকে আজিকালি এইকাৰণে ময়ো এক প্ৰকাৰ অখিল গগৈ এতিয়া ফেন টাইপে হৈ যাম এইবিলাক চাই বেছি ওলাই থাকিলে। ৰাতি চব কাম বন কৰাৰ পিছত ৰাতি অখিল গগৈ লাইভ চালে মনটো পাতলি যায়।